হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰোঁ, আমি বিজেপিক ভয় নকৰোঁ, আমি RSSক ভয় নকৰোঁ। সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু জালুকবাৰী সমপুত্ৰতে প্ৰতিটো ক্ষণত সমৰ্পিত মনোভাৱেৰে আপোনালোকক লৈ, কংগ্ৰেছ কৰ্মীসকলক লৈ আমাৰ যি শক্তি, জালুকবাৰীৰ ৰাইজ আৰু জালুকবাৰীৰ সন্মানীয় সতীৰ্থসকলৰ লগতে কংগ্ৰেছ কৰ্মীসকলক লৈ আগবাঢ়ি যাম। কথা দিছোঁ, পিছ হুহুকি নাহোঁ, আগলৈ গৈ থাকিম। দলে যাকেই দিয়ক ঠিকে আমি কাম কৰিম, আমি সংগঠনৰ মানুহ, আমি সংগঠন কৰি যাম। আৰু এটা কথা আপোনালোকক কওঁ, মই সকলোৱে ভাষণ দি থাকোঁতে মই ভাষণ শুনি আছোঁ যদিও দুটা লাইন মোৰ খুব মনলৈ আহি আছে। যোৱাকালি পৰহি আমি কণ্টিনিউৱাছ 24 hours খোৱা সময়খিনি বাদ দি ইভেন কালি ৰাতিও মই এটা গান লগাই থৈ দিছোঁ। গানটো হ'ল আমাৰ কংগ্ৰেছৰ নেতৃত্বত যিটো যোৱা পৰহি আমাৰ গান ৰিলিজ হৈছে, বৰ ধুনীয়া লাইন দুটা হৈছে। আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম। হয়নে? আকৌ এবাৰ কম, আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম। আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সপোনৰ বৰ অসম গঢ়িবলৈ আমি জালুকবাৰী সমষ্টিৰ পৰা অকণমান যদি দিব পাৰোঁ, আমাৰ সমষ্টিৰ চাৰিওটা ব্লক, মণ্ডল, বুথ পৰ্যায়ৰ সকলো সন্মানীয় কৰ্মীসকলক লৈ আমি আগবাঢ়ি যাম। আমি হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰোঁ, আমি বিজেপিক